সকলোকে নমস্কাৰ জনালোঁ। কালি ৰাজগড়ৰ নামঘৰলৈ গৈছিলোঁ। ভাদমহীয়া শৰাই দিয়া আছিলে পেহাহঁতৰ। জহা চাউলৰ পিঠাগুড়ি খুন্দিছিলোঁ ধীৰ বাবুক লুথুৰি দিবৰ কাৰণে। এইখিনি ৰ'দ থাকিলে ৰ'দতে শুকুৱাই থওঁ, কিন্তু ৰ'দ নাই কাৰণে কেৰাহীতে গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত এয়াৰটাইট কণ্টেইনাৰত ভৰাই মই ফ্ৰিজত ৰাখি থৈ দিওঁ। আৰু অ'টছৰ গুড়িও নাছিলে, সেইকাৰণে অ'টছখিনিও গুড়ি কৰিলোঁ আৰু অ'টছখিনিও এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত ৰাখি থৈ দিওঁ। যিহেতু আহোঁতে লেট হৈ যাব, ৰাতি হ'বই অলপ, 7টা-8টা বাজি যাব, ভাত বনাব টাইম হ'ব, সেইকাৰণে মই দালি চাউল ধুই আগতে ৰেডি কৰিলোঁ আৰু চব্জিখিনিও কাটি থলোঁ, আহি ডাইৰেক্ট বনাব পাৰিম। মানে কেঁচুৱা থকা মাকেহে জানে আগতে কিছুমান কাম কৰি থ'লে কিমান বেছি সকাহ পোৱা যায়। আৰু এটা কথা দেই, যেতিয়া আমি কেঁচুৱা লগত লৈ যাওঁ 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে যিমান সময়ৰ কাৰণে নাযাওঁ, এটলিষ্ট পানী বটলটো আৰু গাখীৰ আৰু যিকোনো ধৰণৰ খোৱা বস্তু এটা লগত লৈ যাব লাগে। তেতিয়া কেঁচুৱাটোৰ খোৱাত প্ৰব্লেম নহয়, অশান্তিও নকৰে। আমিতো যি টি খাব পাৰোঁ, কিন্তু কেঁচুৱাবিলাকেতো নোৱাৰে। এনেকৈ আজিৰ দিনটো পাৰ কৰিলোঁ। আজিলৈ ইমানেই, বাই বাই।